অসমৰ যিবোৰ কালচাৰ যে সেইবোৰ যাতে বুজি পায় মই সেই উদ্দেশ্য লৈহে মই হিন্দীত ভিডিঅ'বিলাক বনাইছোঁ আপোনালোকে সেইটো বা মোক ভুল নুবুজিব সেই এবাৰ জুচ চাই নিশ্চয় ভাল পাব আপোনালোকে তো চাই লওক গাইছ हेलो गाइस मैं नारायण स्वागत करता एक और नई इंटरेस्टिंग वीडियो में। सो गाइस आज का वीडियो का लैंग्वेज असमीज में होने वाला है। वीडियो मतलब मैं उसमें कुछ भी नहीं बोला हूँ, जैसे एक भेज का वीडियो है। आप लोग शायद ट्रेलर उठा लेकिन समझ गए कि आज के वीडियो किस टॉपिक में होने वाला है, क्योंकि मैं असमीज में इसलिए बनाया हूँ। ये अंकल जी है जिसका ये भेज है, वो हिंदी इसको समझ में नहीं आता था, इसलिए मैंने असमीज में बनाना पड़ा। सो मैं इसलिए असमीज में वीडियो बनाया हूँ। तो आशा करता आप लोग जरूर प्यार देंगे। और অসমবাসী ৰাইজ আপোনালোককো কওঁ, আপোনালোকৰ মাজৰে কেইজনমানে মোক কমেণ্ট কৰিছে যে অসমৰ ভিডিঅ' অসমৰ কথা অসমীয়াত বনাব লাগে বুলি কমেণ্ট কৰিছিলে, কিন্তু মেইন কথা হৈছে মই এই ভিডিঅ'টো হিন্দীত বনোৱা এটা কাৰণ আছে। চাওক এতিয়া অসমীয়াত বহুত ভিডিঅ' বনাই আছে, মই এই কাৰণে হিন্দীত বনাই আছোঁ যাতে আমাৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষবাসী আমাৰ মানে অসমৰ কালচাৰ যিটো এটা মহযুঁজ বা আদি কৰি আমাৰ অসমৰ যিবোৰ কালচাৰ যে সেইবোৰ যাতে বুজি পায় মই সেই উদ্দেশ্য লৈহে মই হিন্দীত ভিডিঅ'বিলাক বনাইছোঁ। আপোনালোকে সেইটো বা মোক ভুল নুবুজিব সেই বিষয়লৈ, কাৰণ কিহৰ কাৰণে আমাৰ অসমৰ যদি কিবা এটা মই বাহিৰত দেখুৱাব পাৰোঁ এটা আমাৰ অসমৰ কাৰণে এটা গৌৰৱৰ কথা বা মোৰ কাৰণে এটা গৌৰৱ, গতিকে মই সেইবাবেই হিন্দীত চেনেলটো খুলিছোঁ। গতিকে আপোনালোকে মই জানো যে মোৰ মেক্সিমাম ছাবস্ক্ৰাইবাৰ মোৰ অসমৰে আছে বা গতিকে আপোনালোকে ছাপোৰ্ট কৰিব। মই আজিলৈকে যিমানকেইটা মহৰ ভিডিঅ' দিছোঁ এই মহৰ ভিডিঅ'টো টপ মোৰ হিচাপত আপোনালোকে চালেই গম পাব যে ভিডিঅ'টো কেনেকুৱা হৈছে। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে একে সম্পূৰ্ণকৈ চাব আৰু আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। তো এই আইতা মানে আমাৰ যি অৰুণ বৰদলৈ ডাঙৰীয়া কিবা এটা ঘৰৰ মানুহে হয় এওঁ, আৰু এওঁলোকৰ আইতা হয় ন, তেখেতৰ আইতা আপুনি? আচ্ছা আচ্ছা। তো গাইছ চাগে অৰুণ বৰদলৈ ডাঙৰীয়া মহটো আপোনালোকে যে কমেণ্ট কৰি আছিলে অৰুণ বৰদলৈ ডাঙৰীয়া তেখেতৰ মহটো চাওক অলপ মই আপোনালোকক দেখুৱাব ট্ৰাই কৰিছোঁ। এয়া দেখিছে এয়া আমাৰ অৰুণ বৰদলৈ ডাঙৰীয়া, আৰু লগতে এয়া তেখেতৰ মহটো কিবা এটা দেখুৱাব বৰ্তমান। এইটো চাওক এই আমাৰ দাদাই মহটো লৈ গৈ আছে। মহটো বৰ্তমান কেনেকুৱা আখৰা চলি আছে। যোৱা বছৰ টপ যুঁজিছিলে এই মহটো, আপোনালোকে নিশ্চয় যুঁজ চাই ভাল পাইছিলে। বেতনিটো দেখিছে কিমান ধুনীয়া যুঁজিছিলে। গতিকে এই বছৰো আশা কৰোঁ ভালেই হ'ব যুঁজ, কিবা অকণ আখৰা দেখুৱাব চাব তেখেতে। এতিয়া মই দাদা পিছে গৈ আছোঁ, তো অলপ দেখুৱাম আপোনালোকক মই। চাওক ধৰ 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 বা ধৰ 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 বা ধৰ 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 ধৰ। তো গাইছ চাওক তাৰ খংটো আপোনালোকে দেখিছে। চাওক কেনেকুৱা আখৰা চলি আছে ইয়াত। তো দেখিছে এয়া অৰুণ বৰদলৈ ডাঙৰীয়া মোৰ, চাই লওক গাইছ কেনেকুৱা হৈ আছে চাই লওক। এবাৰ জুচ চাই নিশ্চয় ভাল পাব আপোনালোকে, তো চাই লওক গাইছ। তো দেখিছে তো চাওক কেনেকুৱা অৱস্থা আছে বৰ্তমান, ৰাখিব পৰা নাই। চাই লওক হা 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 বুজিছে। তো গাইছ চাই লওক দেখিছে এয়া চাওক হাই হা 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 দেখিছে হাই হা 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 হা। তো চাওক কেনেকুৱা উতাৱলি হৈ আছে, মোৰে ভয় লাগি আছে। হা 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 দেখিছে কি গোৱালকে কেনেকৈ হাগজি ধৰিছে। ৰাখিব পৰা নাই দেখিছেনে আপোনালোকে গাইছ।
এইফালে লৈ যাওক ভয় লাগে নহয় উঠাইছো পুৰা উঠি আছে না হ'লেও ভয় লাগে না তো গাইছ দেখিছে মহটো প্ৰথমে ৰাখিব পৰা নাই খুৰাই খুৰা তো চাওক গাইছ কেনেকুৱা খং উঠিছিল আপোনালোকে মোৰ ভয় লাগি গৈছিল কেমেৰা কৰিবলৈ এনেকুৱা খং মানে মই এই যিমানকেইটা মহৰ ভিডিঅ' দেখুৱাইছোঁ চবচে মানে আপোনাৰ টপ পাইছোঁ মই এই মহটো কাৰণ দেখিছে আপোনালোকে কেনেকুৱা কি হৈছে তেওঁৰ লগত ঠিক আছে দাদা যুঁজত লগ পাম হা আপোনাক ধন্যবাদ তো দেখিছে দাদাক মই লগ পালোঁ দাদাক বিদায় দিলোঁ ময়ো যাওঁ এতিয়া তো গাইছ ইতিমধ্যে আপোনালোকে গম পালে যে মই অৰুণ বৰদলৈ ডাঙৰীয়া মহটো দেখুৱালোঁ আপোনালোকক কাৰণ মহটো যেনেকুৱা খং উঠিছিল চ' মোৰ ওচৰলৈ যাবলৈ সাহস হোৱা নাছিলে তথাপি মই আপোনালোকক দেখুৱালোঁ আমাৰ দাদা মহটো মই দেখুৱালোঁ তো আপোনালোকে কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব এনেকুৱা মহৰ ভিডিঅ' মই প্ৰায় দি থাকিম আপোনালোকে চাই থাকিব তো আজিলৈ ভিডিঅ'টো ইমানেই আছে নেক্সট এটা ভাল ভিডিঅ'ৰ লগত লগ পাম তেতিয়ালৈকে বাই বাই ঠিক আছে হ'ব